নাচাৱাই যামনে আপোনালোকে কইনাটো চাবনে কইনাটো চাবি বাছা বৰফুকনে দেখ বচালে যদিও আছিল নৰিয়াত আলহী হৈ আহিবি তই হাত ধুৱাই দিম চৰিয়াত চুকে চুকে মদৰ ঘাটি অভাৱ নাই কাঁহৰ বাটি তেজীমলা নিগনি ওলালে পাটৰ কাপোৰ ফাটি তিল দিয়া ভজা পিঠা তিতা কেৰেলা জহৰ তিতা ইংৰাজে আমলখি খাই পানী পালে মহামিতা শিৱসাগৰ পালিহি তই চাই ল হিৰংগৰ চাপৰকে দায়ী নথকিতা আহোমৰে বংশ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল A02 ব্লগ এনেকৈ চাগে মই ভাবিছিলোঁ আৰু কেতিয়াও ক'বলৈ নোৱাৰিম কাৰণ মোৰ চেনেলটো মানে কিবা মোৰ মানে চেনেলটোৰ লগত যোনটো জিমেইল আই ডি মানে আপোনাৰ কানেক্ট হৈ আছে সেই জিমেইল আই ডিটো মই পাছপৰ্টটো সলাই দিছিলোঁ পাছপৰ্টটো সলোৱাৰ পাছত মই আপোনাৰ পাহৰি গ'লোঁ তাৰপিছতে সেইদিনাখন কি এটা অপশ্যনত মানে সেই পাছপৰ্টটো আহি গ'ল তাৰপিছতে পাছপৰ্টটো নামাৰালৈকে মানে এতিয়া মোৰ ইউটিউব চেনেলটো নুখোলে তাৰপাছতে মই আজি 9 দিনমান দুৰ্গা পূজা আৰু মিনিমাম 3-4 দিনমান আগৰ পৰাই মানে এই প্ৰব্লেমটো মোৰ লগত চলি আছিলে মন চন বহুত বেয়া লাগি আছিলে তাৰপাছতে যেন তেন কালি কিবা কাৰণত কেনেকৈ কি কৰি গ'ল মানে ইউটিউব খুচৰি শেষ মানে ইউটিউবত কেনেকৈ পাছপৰ্ট কেনেকৈ ৰিকভাৰ কৰে চব ভিডিঅ' চাই শেষ তাৰপাছতে যেন তেন নিজে গৈ কিবা কাৰণে কৰি লাষ্টত মানে যোৱাকালি ৰাতি 9টামান বজাত মোৰ চেনেলটো মানে আহিছে বুলি মেছেজ এটা আহিছে জিমেইলত চালা পথাৰত আছোঁ যে মহ আহিছে মানে কামুৰিছে মই মানে গৰু নিবলৈ আহিছোঁ মানে বহুত দিন হৈ গ'ল আপোনালোকৰ লগত কথা বতৰা পতা নালোকে চাগে ভাবিছে মোৰ চাগে চেনেল কি হ'ল আৰু হয়নে নহয় কিন্তু মোৰ চেনেলটো তেনেকুৱা প্ৰব্লেমে ফেচ কৰি আছিলে কাৰণে ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ দুৰ্গা পূজা ব্লগ বনাম বুলি আহিছিলোঁ পাছপৰ্টে পাহৰি গ'লোঁ মই ভাবিছোঁ আৰু ক'তনো চাগে ৰিটাৰ্ণ পাম সেইকাৰণে দুৰ্গা পূজাটো ব্লগ শ্লগ নবনালোৱে মানে একোৱেই নকৰিলোঁ দুৰ্গা পূজাত বহুত ভাল হ'লে দশমীৰ দিনাখন দেখাব পাৰিলোঁ হয় আমাৰ ইয়াত ভাচনি কেনেকৈ কৰে বা সেইবোৰ দেখাম বুলি ভাবিছিলোঁ কিন্তু মানে চেনেলটো যেতিয়া ব্লগ হৈ গ'ল মানে কিবা হৈ গ'ল তাৰপিছতে ভাবিলোঁ আৰু এই এনেই ব্লগিং কৰিনো কি পাম সেইকাৰণে নকৰিলোঁ একো চ' বহুত দিনৰ মূৰত আকৌ মোৰ নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ সদায় ট্ৰাই কৰোঁ কিন্তু ভাল ভিডিঅ' বনাবলৈ মানে কণ্টেণ্ট মানে কি ক'লেও যাব নোৱাৰোঁ মানে সংসাৰৰ মায়ামোহত একদম আবদ্ধ হৈ গ'লোঁ চ' কি কৰিব মানে উপায় নাই মোৰ চেনেলটো চাই থাকিব হেৰাই গ'লোঁ বুলি নাভাবিব নহয় প্ৰথমতে আপোনালোকক পথাৰখন দেখাই লওঁ এইখন পথাৰ আমাৰ এইখন পথাৰ মানে একদম ধুনীয়া সেউজীয়া গ্ৰীণ বৰ্তমান এই ধানবোৰ লাহে ওলাইছে আৰু এখন দেখাইছোঁ এইপিনেও পথাৰ মাজতে এইটো ড্ৰেইন এইপিনেও এটা ড্ৰেইন সেই আমিনো কইনাটোৰ মুখখন নাচাৱাই যামনে আপোনালোকে কইনাটো চাবনে কইনাটো চাবি বাছা কইনাটো চাব বুঢ়া কইনা দেখা পাই আকৌ চক খাই যায় নেকি কইনাটো বা কোন ভালে আছে চ' গাইজ মই মানে এটা গান গাম আজি মানে ৰেপ এটা গাম আপোনালোকে শুনিব কেনেকুৱা হয় বহুত দিনৰ পৰা শিকি আছিলোঁ কেনেকুৱা একবাৰ ট্ৰাই কৰিছোঁ ক'ব আপোনালোকে কেনেকুৱা হয় ভবা নাছিলোঁ হাজোত থাকি এনেকৈ এদিন শুনাম বুলি ইমানকেইটা চোতাৰ হাতত মাইকটো হাতত উঠাম বুলি ভাবি থাকোঁতে দিন গৈছিল লুটীয়া পুটীয়া শুকান বুলি হয়তো কোনোবা চাৰিআলিত থাকিলোহেঁতেন দোকান খুলি এনেকৈ আজি শুনাবলৈ পাই বহুত গুণেই সুখী মই জীৱনত কি কৰিবি বুলি বহুতেই চোন সুধি ৰয় অথলে কিন্তু যোৱা নাই মায়ে কৰা প্ৰতিক্ৰিয় 21 শতিকাৰে ল'ৰা মুখত পাতল দাড়ি থাকো হাতটো জোকাৰি ঘৰত কেৱল নাৰী নামত মা নাম ল'ব পাৰি আৰু ব্যস্ত কিতাপৰ সেই ডাঙৰ শাৰীত সৰু এটা ভাইটি কথা তেওঁ দাইটি মই নামতহে ককাইটি দেউতাৰটো খংটো থাকে চুলিডালৰ আগত মোৰ জীৱনৰ কেঁথা কম্বল পকাই মেৰ খোৱা আৰম্ভণি কৰিয়ে মই পাপা পাকত কৰিলোহি ঘালাগিলে নানা নাকত সাৰ পোৱা মনতে নাই কুকুৰাৰ ডাকত 9টা বজাত উঠি লৈ কুকুৰা আগত যেন শুই থকা পুৰস্কাৰহে পৰিলে মোৰ ভাগত সোৱাদ কোন কুকুৰটোৰা শাকত মাৰ মুখত মৰমবোৰে ৰূপ লৈহি গালিৰ ফাটো অৱস্থা হয় পকা বেৰ চালিৰ আছিলো বৰ চিধা ল'ৰা হলো অলপ বেকা মই থকা দেশখনৰ বায়ু অলপ জেকা নুগুচিব লগাই দিলে সোনকালে চেকা কোনোবা মাৰে চুট ইয়াত কোনোবা মাৰে হেতা গৰু এনে জোকাৰিলো বন্ধ হোৱা দেশৰে মই ডেকা এখন অসময় ভাই ইয়াত বিহু কাৰণে চব বলিয়া ধুবুৰীত ঢোল কোবালে বোলে মাত ওলাই শদিয়া
বৰফুকনে দেশ বচালে যদিও আছিল নৰিয়াত আলহী হৈ আহিবি তই হাত ধুৱাই দিম চৰিয়াত চুকে চুকে মদৰ ঘাটি অভাৱ নাই কাঁহৰ বাতি তেজীমলাত নিগনি ওলালে পাটৰ কাপোৰ ফাটি তিল দিয়া ভজা পিঠা তিতা কেৰেলা জহৰ তিতা ইংৰাজে আমলখি খাই পানী পালে মহামিতা শিৱসাগৰ পালিহি তই চাই ল হিৰংগৰ চাপৰকে দায়ী নথকিতা আহোমৰে বংশৰ তিল দিয়া ভজা পিঠা তিতা কেৰেলা জহৰ তিতা ইংৰাজে আমলখি খাই পানী পালে মহামিতা শিৱসাগৰ পালিহি তই চাই ল হিৰংগৰ চাপৰকে দায়ী নথকিতা আহোমৰে বংশৰ গোটেই ৰাতি টোপনি ক্ষতি কৰি হৰমূৰ দেহা বেমাৰী কৰিছিলোঁ কি মই খিৰিকী দৰ্জা নেমাৰি টেবুলৰ তল ফালে জ্বলিল এডাল কচুৱা অনুভৱত চকু মুদি চেঁচা চেঁচা পচুৱা কঁকালবোৰ ভাগি আছে আহি অলপ নচুৱা মই কোৱা কথাবোৰ শুনিবলৈ অতি ভাল মোক লাগে মাইক আৰু ডিঙিত পিন্ধা মণিডাল নাই এই পৃথিৱীত সৰু সুখী পৰিয়াল চকু পানী আছে যদিও সকলোবোৰ ঘৰিয়াল আণ্ডাৰগ্ৰাউণ্ড হিপ হপ আজি সাজোতেই ওলালে তাকে দেখি দুটামানৰ ঔৰস শুকালে উল্টা পুল্টা নকৰি বিঠেলি দিম বোকালে গা ধোৱা পানীত অলপ দি লবি মহানিম খজুৱতি ধৰিবতো শুনি যিখিনি বকা নিম নকচাৰি মই সৰু মানুহ আমি ৰঙাবেলি পথাৰৰ গৰু আনো বাই বাই